বন্ধুসকল, ভয়ানক দুৰ্ঘটনা। থিতাতে নিহত হৈছে 2 জন। ডাম্পাৰ এখনে এই ব্ৰিজত যিবিলাক পাৰ্টি ৰ'ড, সেই ৰ'ড ভৰ্তি গাড়ীত পিছৰ পৰা একদম মাৰি দিছে, খুন্দিয়াই দিছে। থিতাতে নিহত হ'ল 2 জন। 400 টকাৰ কাৰণে 2টা জীৱন খতম, ফিনিছ হৈ গ'ল। গতিকে ইহঁতকতো কৈ লাভ নাই, মই সদায় কৈ থাকোঁ, দুৰ্দান্ত উগ্ৰ এনেকুৱা হাৰত গাড়ী চলায়। হয় নিজৰ ক্ষতি নিজক ফিনিছ কৰি দিব, নহ'লে বেলেগক ক্ষতি কৰিব। ইহঁতে গেৰেণ্টি এনেকৈ ওলায়, ইহঁতে প্ৰতিজ্ঞাকাৰী ওলায়। 400 টকাৰ কাৰণে 2টা জীৱন ফিনিছ খতম। হ'লেও মেনেজ মৰ্টেল, মানুহ মৰিবই, মানুহ মৰণশীল। ধৈৰ্য নাই আজিকালি, কি কৰিবি আৰু। তাৰপিছত বেটাৰটো এৰাই পেলাই দেন নেভাৰ, এইবিলাক নামানে, তীব্ৰগতি পৰিহাৰ নকৰে। গতিকে পৰিণাম এনেকুৱাই হ'ব। সাৱধান ৰাইজসকল, ডাম্পাৰৰ পৰা সাৱধান। জমদূত, কিলাৰ